Hello guys, good morning and welcome to my YouTube channel. তো স্বাগতম জনাইছো সকলোকে নতুন এটা ভিডিঅ'। আজি মানে একদম বিছনাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। তো আজি প্ৰায় 9টা বজাত মই ঘৰৰ পৰা ওলাই যাম মানে মোৰ এটা প্ৰগ্ৰাম আছে আজি। প্ৰগ্ৰামত যাম মানে লগৰ কেইটা মানে মাতিছে তাত হয় না প্ৰগ্ৰাম এটা কৰিব কাৰণে। তাত মানে আমাৰ টিমটো মানে ৰাতিপুৱাৰ পৰা অলপ প্ৰেক্টিছ কৰা হ'ব। এই কাৰণে ৰাতিপুৱা মই 9টা বজাতে যাম। তাৰ পিছত এখন চিলাপথাৰ আমাৰ মেচু পথাৰ তাতে প্ৰগ্ৰামটো হ'ব। তাত মানে গৈ প্ৰগ্ৰামটো দেখাইছো সকলোকে আৰু চাব কেনেকুৱা লাগে ভিডিঅ'টো কমেণ্ট কৰিব। আৰু মানে এতিয়া দেৰি নকৰোঁ, জল্দি গাটো ধুই লওঁগৈ, তাৰপিছত ওলাই গৈ আছোঁ প্ৰগ্ৰামৰ কাৰণে। আৰু মানে অলপ পিছত ফোন কৰিবই আকৌ হ'ল নাই বুলি। সেইকাৰণে দেৰি নকৰোঁ, জল্দি গা চা ধুই ৰেডি হৈ লওঁগৈ, তাৰপিছত লগ পাই আছোঁ। আৰু মোৰ দীপাৱলী ভিডিঅ'টো যোনটো ভিডিঅ' দিছিলোঁ মানে ইমান মৰম কৰিছে মানে ৰাইজে। থেংক ইউ ছ' মাছ, বহুত ধন্যবাদ জনাইছোঁ সকলোকে মানে ইমানখিনি মৰম কৰাৰ কাৰণে। আৰু জল্দি 1K কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি 1K কৰি দিয়ক জল্দি। আৰু বেছি মজা লাগিব মানে 1K কৰি দিলে জল্দি 1K কৰি দিয়ক। আৰু মজা ভিডিঅ' দি থাকিম বুলি আপোনালোকক কথা দিছোঁ। আৰু এইফালে চালক ভিডিঅ' কৰি থাকোঁতে লাইটটো কাৰেণ্টটো গুচি গ'লগৈ। মোৰ লগৰ মানে আচলতে লগৰ নহয়, মোতকৈ ডাঙৰ দাদা হ'ব মোতকৈ। মানে দাদাহঁতে মাতিছে মোক, লগ ধৰিছে মানে সিহঁতৰ লগত প্ৰগ্ৰামটো। আৰু মানে মই এতিয়া গা চা ধুই পূৰা ৰেডি হৈ ল'লোঁ। তাৰপিছত এতিয়া মানে গৈ থাকোঁ মানে একদম দেৰি হৈছে আৰু লগৰটো দাদাটোৱে মানে ফোন কৰি আছে মোক পূৰা। তাৰপিছত এতিয়া পটাপট যাই দাদাটোক লগ কৰোঁ। তাৰপিছত গৈ মানে একদম প্ৰগ্ৰামৰ জেগাত লগ কৰিম মানে য'ত আমাৰ প্ৰথমতে ৰিহাৰ্চেল হ'ব তাত লগ কৰি গৈ আছোঁ সকলোকে। এইফালে একদম বেগ চেগ লৈ ৰেডি হৈ গ'লোঁ, ব্লগ এতিয়া গৈ থাকোঁ। আৰু আমি আহি পাই গ'লোঁ অলপ। তাৰপিছত এতিয়া অলপ বাইকখনৰ পাম্পটো চেক কৰি ল'ম, পাম্পটো মানে অকণমান কম লাগিছে। তাৰপিছত তেলটো ভৰাম আৰু তাৰপিছত গৈ আছে একদম ডাইৰেক্ট য'ত আমি প্ৰেক্টিছ কৰিম, মানে ৰিহাৰ্চেলটো কৰিম আগত তাত গৈ। তাৰপিছত এইফালে লগৰটো আহি গ'ল, এইফালে লগৰটো এইটো আমাক ফুল বুজাব ন? খুল। এই লগৰটো আহি গ'ল, নামটো কৈ দে। নমস্কাৰ, মনোজ গগৈ খুল বুজাব। তাৰপিছত আজি মানে একদম ফালি দিম বুলি ভাবি আছোঁ মানে কি হয় আৰু তাৰ আগত ৰিহাৰ্চেলটো কৰি ল'ম, তাৰপিছত প্ৰগ্ৰাম ফালি দিম আজি। তো চাই দিব ভিডিঅ'টো। আৰু আমি মানে আহি পাই গ'লোঁ মেচু পালোঁ মানে ভালকৈ আৰু। তাৰপিছত আমি মানে এতিয়া য'ত গৈ আছোঁ তাত মানে একেবাৰে আজি হ'লেও হৰিনামৰ দিনটো আমাৰ মানে বেলেগ চেঞ্জ হৈছে কথাবিলাক। মিডিয়া বজাৰটো বেলেগ। তাৰপিছত আৰু পূৰা বনাই দিব মানে বেলেগৰ পৰা। তাৰপিছত গৈ দেখাই গ'ল পকাটোৰ মাজে গৈ আছোঁ ধুনীয়াকৈ। এতিয়া বেছি দূৰ নাই আৰু পামগৈ, অলপ টানি গ'লে পামগৈ আগত। আৰু মানে আমি দহাগছৰ পাই গ'লোহি। তাৰপিছত এতিয়া ইয়াতে কাপোৰখিনি পিন্ধি লওঁ, মানে কাপোৰ পিন্ধি আছোঁ আৰু অট'মেটিক। তাৰপিছত যিখিনি মানে হৰিনামত প্ৰয়োজন হয় সেইখিনি কাপোৰ পিন্ধি লওঁ। আৰু এইফালে গৈছে এইকেইটাই মুতিব গৈছে এইকেইটা। তাৰপিছত আমি ওলাই লওঁ, তাৰপিছত লগ পাই আছোঁ সকলোকে। A few moments later. Hello guys, আজি ছোৱালী আহিছে। আৰু ফাইনেলি আমাৰ প্ৰগ্ৰামটো খতম হৈ গ'ল। তাৰপিছত ভালে হ'ল নে বেয়া হ'ল নাজানো, যিমানখিনি পাৰিলোঁ কৰিলোঁ। তাৰপিছত আৰু গোটেইকেইটা কষ্টিউম চেঞ্জ কৰি আছে, কষ্টিউম মানে কাপোৰ চেঞ্জ কৰি আছে। এইফালে খোল বজোৱা ভাইটি হ'ব নে দাদা হ'ব নে জানো। তাৰপিছত এইফালে আৰু দেখালে আৰু নেগেৰা বজোৱা
এইজন তাৰপিছত বাকী কেইজন আৰু ক'ত ক'ত নাজানো আমি কেইটা কাপোৰ কিন্তু চেঞ্জ কৰি দিওঁ আগত তাৰপিছত গৈ আৰু লগ পাই আছোঁ আৰু লগটো তাত নাপাম চাগে আৰু দহাগৰটো দিগদাৰ হ'ব নহ'লে অপেন শ্ব' দেখি পাবা মোক অপেন শ্ব' দেখাই নেকি ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰপিছত কাষত থকা বেলেগ কিন্তু প্ৰেছ কৰিব আহিব লগা ভিডিঅ' নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিব আজিলৈ ইমানতে বাই বাই মিলতে নেক্সট ভিডিঅ' মে বাই এইফালে চাওক আকৌ ভাত খাব আহিছিলোঁ গিলাচ এটা পাইছিলোঁ তাকো ফুটা সেই কপালখন ইমানে ফুটা মানে দে ফুটা কপাল কি হ'ব মানে তাৰপিছত এতিয়া আৰু আমি ভাত খাব বহি গ'লোঁ গোটেইকেইটা বন্ধুকেইটা বহি গ'ল আৰু সেইফালে বাকীকেইটা তাৰপিছত আৰু ভাতটো খাই লওঁ তাৰপিছত লাহেকৈ ওলাই যাম আৰু ওলাই যাওঁ মানে মোৰ দেৰি হৈছে মানে আমাৰ গাঁৱৰ ফুটবল গেম আছিলে ত' মই ফুটবল নেখেলাকৈ ইয়াত আহি গ'লোঁ হৰিনাম ল'বৰ কাৰণে এইফালে আহিছিলে ফুটা গিলাচ কিন্তু এইফালে আনফালে আকৌ আমাৰ প্লেট দুটা আহি গ'ল এইফালে আৰু কপালখন মিলালোঁ আৰু এইফালে তাৰপিছত এইফালে আৰু এজনৰ অহাই নাই ভাত মানে জলপান খাই বোলে জলপান খোৱাজন এইফালে আৰু ভাত চাত আহি পূৰা ৰেডি মানে খাওঁ লাগিছে কিন্তু অহা নাই লগৰজনৰ জলপানটো তাৰপিছত আহি লওক আৰু জলপানটো তাৰপিছত লাহেকৈ খাই আছোঁ এইফালে আৰু ৰখাত নাই এইফালে কেইজনে দিলেই এইফালে আৰু পূৰা ৰখি থাকিব টাইম নাই বুলি সিহঁতক দিলেই আৰু এয়া খালি আৰু ন ভাতটো আৰু জল্দি খাই লওঁ তাৰপিছত যাওঁ আৰু একদম দেৰি হৈছে কপালখনে ভাল ভাত নোখোৱা নেকি নাখাঙে মানে মই বন্ধ এইখিনি কি ষ্টকত নেকি ষ্টক ভাত খাওঁতে বম জমনি হৈছে মানে কেছটো কি হ'ল এজনে ইয়াত জলপান দিব আহিছিলে তাৰপিছত ইয়াত মানে ছাইডত আছিলে জলকীয়াটো জলকীয়া লগত খুজিছিলে চেনি কিন্তু দিলে জলকীয়া ঢালি আজি মানে আমাৰ কপালত কি হৈ আছে অঁ আচলতে গাভৰু ছোৱালী মৰম এইবোৰ গাভৰু ছোৱালী মৰম এইফালে বাইদেউজনী দিছিলে আকৌ এই বাইদেউজনী দিছিলে আকৌ জলকীয়া এইজনী সঁচাকৈ মানে আজি আমাৰ কপালখন একেবাৰে বেয়াই নেকি লগৰবিলাকে পালে চানা ভৰাবৰ কাৰণে পলিথিন আমাৰ আকৌ নাই আমি মানে কি মাহীমাকৰ পুতেকাও আমি দুজনে নাই পোৱা আকৌ আমি মানে আৰু মাহীমাকৰ পুতেকাও পলিথিন চলিথিন নাই আৰু এই আৰু লোকে পলিথিন বহালে আৰু বেগত আমাৰো নাই আৰু এনেকুৱাই আৰু এইখিনি শেষ হৈ যাব কৈ মোক উপায় নাই আৰু